হেল্ল' এভৰিৱান, ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ যিহেতু মই যোৱাকালি ঘপককৈ ঘৰলৈ আহিবলগীয়া হ'ল। আৰু এয়া চাওক, ৰাতিপুৱাই আজি ভণ্টিয়ে কি কৰিছে, জলফাই পৰাত ব্যস্ত। ঘৰৰে জলফাই যিহেতু মায়ে বোলে আচাৰ বনায়, অলৰেডি আচাৰ বনাবলৈ ৰেডি কৰিয়ে থোৱা হৈছে বাৰু, তথাপিও আৰু কেইটামান লাগে। আৰু এয়া ধুনীয়াকৈ মই পাকঘৰলৈ গ'লোঁ। শুই উঠি মায়ে দেখিছোঁ ভাত বনাই আছে, আৰু ভাবিলোঁ যিহেতু ঘৰত আছোঁ চুলিখিনি অকণমান কেয়াৰ কৰোঁ, সেইকাৰণে ঘৰৰ ওচৰৰ খুৰাৰ ছোৱালীজনীক মাতি আনি বস্তু কেইপদ গোটাই ল'লোঁ। যি বস্তু মই লৈছোঁ আগৰ এটা ভিডিঅ' দিয়াই আছে বাৰু, মই কি বস্তু ইউজ কৰোঁ চুলিৰ বাবে। তাৰপিছত এয়া ভণ্টিয়েও দেখিছেনে ধুনীয়াকৈ জলফাই পাৰি আনি একদম পিছনাত পিচি জলকীয়া নিমখ সানি একদম ৰেডি কৰিছে খাবলৈ। আৰু ময়ো ধুনীয়াকৈ যোনখিনি পিচিছিলোঁ সেইখিনি চুলিত লগাই মেলি ল'লোঁ। আৰু যোনজনী ভণ্টি মোৰ খুৰাৰ ছোৱালী ওচৰৰ, তাইকো বোলে লগাই দিব লাগে, কাইলৈ আকৌ বিয়া এখনো আছে দেই। তাই একদম তাৰ কাৰণে মোক পূৰা তেল মাৰি আছে মেকআপ কৰি দিব লাগে বুলি। তাইকো ধুনীয়াকৈ এয়া লগাই দিলোঁ। তাৰপিছত তেতিয়ালৈ এয়া জলফাই ৰেডি হৈ গ'ল, ধুনীয়াকৈ হাতত লৈ একদম ৰ'দত বহি খালোঁ। বহুত দিনৰ মূৰত আজি এনেকৈ জলফাই খাইছোঁ, গম পাই নে? ইমান বেছি ভাল লাগিলে। আৰু জানে টেঙা বস্তু ৰ'দ খাই কিমান বেছি ভাল লাগে। খাই বৈ হ'লত আমাৰ ভণ্টিকো বোলে লগাই দিব লাগে, তাইকো এয়া বহি লৈ ধুনীয়াকৈ লগাই দিলোঁ। আৰু এয়া গা পা ধুই আহি ধুনীয়াকৈ এয়া ভাত খাব লৈছোঁ। এইফালে আমাৰ কোকো আৰু মিমিও একদম ওচৰত ৰেডি। ভিডিঅ'টো ইমানতে থ'লোঁ, আজিলৈ আহিলোঁ দেই, বাই।